নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল সুনিতা ব্লগছ 1। আজি আমি টেম্পলত গৈছোঁ। টেম্পলৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো চাব আৰু ক'ব কেনে লাগিছে। মৰ্ণিং 7টা বাজি পাৰ হৈছে আৰু আমি এতিয়া টেম্পলত গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকক। আমি এতিয়া বাছত উঠি গৈ আছোঁ। বাছৰ পৰা নামি যোনখন গেট থাকে, আমি এতিয়া সেইখন গেটত পাইছোঁ। ইয়াৰ পৰা অটো এখন ভাড়া কৰি আমি মন্দিৰ অভিমুখে আগবাঢ়ি গৈ আছোঁ। ফাইনেলি আমি এতিয়া মন্দিৰ আহি পালোঁ আৰু ইয়াত বৰষুণ দি আছে অলপ অলপ। আজি মন্দিৰত মানুহৰ ভিৰটো বেছি। সকলোৱে কামাখ্যা মাক চাকি বন্তি জ্বলাবলৈ আহিছে আৰু আমিও আহিছোঁ। বহুত অসুবিধাৰ মাজতে চাকি গছ জ্বলাই সেৱা ল'লোঁ। যিহেতু এইটো শাওণ মাহ, সেইকাৰণে মানুহৰ ভিৰটো চাগে বেছি। লাইন ইমানেই দীঘল লাগিছে, চেকাই নাই লাইন ধৰিবলৈ। মানুহৰ ভিৰ দেখি আমি বাহিৰতে সেৱা ল'বলগীয়া হ'ল। আমি চাগে লাইনত ৰোৱা হ'লে ৰাতিয়ে হৈ গ'লহেঁতেন। দেখিছেনে বাৰু, বৰষুণ দিয়ে আছে এতিয়ালৈকে। পাৰ চৰাইকেইজনীলে মন কৰিছেনে? মন্দিৰৰ চাৰিওফালে পাৰই পাৰ। বৰষুণ দি থকাৰ কাৰণে পাৰবোৰ এনেকৈ সোমাই সোমাই আছে। বৰষুণ দি আছে, হ'লেও বৰষুণতে তিতি তিতি পূজা কৰি আছোঁ। আমাৰ দৰ্শন কৰি হ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। বৰষুণ কমাই নাই, বৰষুণ দিয়ে আছে। সেইকাৰণে আমি বেছি লেট নকৰি মন্দিৰৰ পৰা ওলাই আহিলোঁ। বৰষুণৰ পানীত পকাবোৰ ইমানেই পিছল হৈ আছে, খোজকাঢ়োঁতেও বহুত সাৱধান হৈ খোজকাঢ়িবলগীয়া হৈছে। আমি এতিয়া বাছত উঠিলোঁ আৰু বাছতো মানুহ হৈ গ'ল। এতিয়া বাছখন যাব আৰু। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।